মূৰে মূৰে এনেকৈ কাঠৰ মঞ্চ এখন সাজি দিয়ে। কাঠৰ মঞ্চ এখনত উঠাই দি পেলাই যাৰ যি মানে প্ৰতিভা আছে দেখুৱাব সুযোগ দিয়ে। আমি সাধাৰণতে নাটকেই কৰিছিলোঁ আৰু মই সেইখিনি মানে জীৱনত চাগে সেইটোৱেই ভাল কাম কৰিছিলোঁ, এটা আবৃত্তি বৰ ধুনীয়াকৈ কৰিব পাৰিছিলোঁ। সেইটো মানে মোৰ দেউতাই লিখা মোৰ লক্ষ্য বুলি এইটো পাঠ্যপুথিত আছিল আগতে, আপোনালোকে চাগে পঢ়িছিল। মই গান্ধীজীৰ দৰে হ'ম, মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য কথাহে ক'ম, অহিংস ব্ৰতেৰে জগত জিনিম, সত্য পথত ৰম, মই গান্ধীজীৰ দৰে হ'ম, মই নেতাজী সুভাষ হ'ম, বিপ্লৱৰ অগণি জ্বলাই জয় হিন্দেৰে মেদিনী কপাই, পৰ্বত উলংঘি সাগৰ নেওচি জয়ৰ তিলক লম, মই নেতাজী সুভাষ হ'ম, মই কুশল কোঁৱৰ হ'ম, দেশৰ কাৰণে হাঁহি হেলা ৰঙে ডিঙিত চিপ জৰি ল'ম। এনেকৈ লাচিত বৰফুকন, কনকলতা সকলোৰে কথা আছিল, জৱাহৰলাল নেহৰুৰ কথা আছিল। গতিকে সেই কবিতাটো আবৃত্তি কৰোঁতে মই এই কথাটো ক'বলৈ মন গৈছে। তাৰমানে মোক মানে ডক্টৰ ভূপেন হাজৰিকাদেৱে মোক ক'ৰবাত দেখা পালে, এইটো মই য'তে ত'তে মানে আবৃত্তি কৰি ফুৰোঁ। কৰোঁতে দেউতাৰ ওচৰত আহি লক্ষ্যদা অঞ্জনক মোক লাগিব, মই এখন নাটক লিখিছোঁ। আপোনালোক নাটকৰ মানুহ গতিকে আপুনি জানিব, তেখেতে মানে চলচ্চিত্ৰৰ কাৰণে চিত্ৰনাট্য বহুত লিখিছে, কিন্তু নাটক লিখা নাছিল মঞ্চৰ কাৰণে। সেই এখনেই লিখিছে ভূপেন দাই, সেইখনৰ নাম আছিল আব্দুল হামিদ। ভাৰত আৰু পাকিস্তান যুদ্ধত আব্দুল হামিদ শ্বহীদ হৈছিল, অসমৰ বীৰ সন্তান। তেওঁৰ নামত মানে ভূপেন দাই মানে মঞ্চৰ নাটক লিখাৰ পৰা এই সংগীতলৈকে সকলো ভূপেন দাই কৰিছিল। আৰু মানে মোক মানে দেউতাৰ ওচৰত আহি মোক মানে লৈ যাবৰ কাৰণে আহি দেউতাৰ পৰা মানে খুজিছিল, অনুমতি খুজিছিল, ইয়াক লৈ যাম মই কেইদিনমান। তাৰপিছত আমাক লৈ গৈ আমাক আকৌ ৰিহাৰ্চেলৰ কাৰণে লৈ গৈছিল। এই কথাটোও ভাল লাগে মোৰ, জয়ন্ত হাজৰিকাদেৱে লৈ গৈছিল এখন গাড়ীৰে, লৈ গৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ ৰিহাৰ্চেল হয়। দুদিন বৰ ধুনীয়াকৈ হেৰি হ'ল। তাৰপিছত কি হ'ল বুজিছেনে, মানে বৰ ভাল হ'ল নাটকখন, মানুহে মোক ইমান প্ৰশংসা কৰিলে সকলোকে। গতিকে মোৰ মানে এটা তেতিয়া ক্লাছ 6ত পঢ়ো এটা অহংকাৰ ভাৱ আহি গ'ল আৰু বোলে মই চবতকৈ ভাল নাটক আমাৰ লগৰবিলাকৰ ভিতৰত। গতিকে তাৰপিছত বালৱনত যেতিয়া নাটকবিলাক হয়, যে মঞ্চত সাজি দিয়ে আমাক ছমাহৰ মূৰে মূৰে কৰিব দিয়ে। আগতেতো মই সদায় মুখ্য চৰিত্ৰটোৱে পাওঁ, লাচিত বৰফুকন, আলেকজেণ্ডাৰ। এই যেতিয়াই ভূপেন দাৰ লগত নাটকখন কৰিলে মোৰ অহংকাৰ হৈ গ'ল। মই লাহে লাহে মানে এই নাটকবিলাকত সিহঁতে যদি 10 দিন আখৰা কৰে, মই ক'লোঁ মই পাৰিম দে, মই 2 দিন কৰিলে হ'ব। এনেকৈ মানে সাধনাটো কমাই দিলোঁ। সাধনা কমাই দিয়াৰ লগে লগে কি হ'ল, অহংকাৰতে তেতিয়া মোৰ কি হয়, মই ডাইলগবিলাক পাহৰি যাওঁ, সংলাপ মাজতে পাহৰি যাওঁ। পাহৰিলে মোৰ কাষৰজনে কি কওঁ সিও ৰৈ দিয়ে। এনেকৈ লাহে লাহে নাটকবিলাক বেয়া হ'ল। বেয়া হোৱাৰ ফলত মোৰ ছাৰসকলে মানে আৰু মেইন পাৰ্টটো পিছৰবিলাকত নিদিয়া হ'ল। নিদি পেলাই মানে এনেকুৱা অৱস্থা হ'ল, শেষত মই মৰা সৈন্যহে পাওঁ। মৰা সৈন্য হ'লেও মানে দিগদাৰ, মানে যদি মহে কামুৰে এনেকৈ মাৰি দিওঁ, এই সেনাপতিয়ে চাই থাকে দূৰৰ পৰা, এই ধুৰন্ধৰ মৰা নাই বুলি আকৌ মাৰে। তাৰমানে আগৰ দিনৰ এই কাঠৰ তৰোৱাল, ওপৰত চিকমিকিয়া এইবিলাক জিলমিল কাগজবিলাক লগাই থয়, এইডাল দি মাৰে। গতিকে মই ক'ত লাচিত বৰফুকন হৈ ধপধপাই আছিলোঁ, এতিয়া ক'ত আহি পেলাই মানে মৰা সৈন্য হ'ব লাগে। সেইকাৰণে নাটক নকৰোঁ বুলি মই ঘৰত গুচি আহিলোঁ। তেতিয়া মানে মোৰ লগৰবিলাকৰ বেয়া লাগিলে। এমাহ পিছত আহিল সিহঁত মোৰ ওচৰত, আহি পেলাই ক'লে এখন নাটক ওলাইছে, কৰিবি নেকি মেইন পাৰ্টে? মই মেইন পাৰ্ট শুনি পেলাই গাত ভাল লাগি গ'ল। মই কি কৰিব লাগিব? বোলে নাই, এই নাটকৰ নাম কি? সীতাৰ পাতাল যাত্ৰা। এইটো মই বহুত ঠাইত কৈছোঁ, আপুনিও শুনিছে চাগে। সীতাৰ পাতাল যাত্ৰাত মানে কি কৰিব লাগিব, মই ৰাম, বেছি কথা ক'ব নালাগে, মই দূৰৰ পৰা মানে তেনেকুৱা এডাল লৈ মাজে কৈ থাকিব লাগে। সীতাই কথাই কৈছে। সীতা হৈছিল নমিতা ভট্টাচাৰ্য, বিখ্যাত গায়িকা। তেওঁ মানে কি মোতকৈ অলপ সৰু সীতা। তাৰপিছত এই তাতে মানে কি হয়, সীতাৰ পাতাল যাত্ৰাত একেবাৰে শেষৰ দৃশ্যত সীতা মানে পাতাললৈ যায়। আজিকালিতো বৰ সহজ সীতা পাতাল যোৱা দেখুওৱা, দূৰৰ পৰাই লাইটৰ কাৰুকাৰ্য, পোহৰ কিছুমান মাৰি দিয়ে, সীতা একেঠাইতে দূৰৰ পৰা মানুহে সীতা পাতাল যোৱা বুলি ভাবে। কিন্তু আমাৰ দিনত সেই 45 বছৰ আগৰ কথা, তেতিয়া ইমান কাৰুকাৰ্য নাছিল লাইটৰ, পোহৰৰ। গতিকে মানে আমাৰ কি কৰে, যিখন মঞ্চ কাঠৰ সাজি দিছিল, তাৰে এটা ঠাইত গোলকৈ ফুটা এটা কৰি থৈ দিয়ে। তাৰ তলত আকৌ মানুহ এজন লুকাই থাকে। যেতিয়া মানে সীতাৰ পাতাল যাবৰ হয়, সীতা সেই ফুটাটোৰ ওপৰত লাহেকৈ গৈ থিয় হয় কোনেও নেদেখাকৈ ভৰিৰে 3বাৰ মাৰি দিয়ে। যে তলৰ মানুহজনে শুনা পায় যে সীতাৰ যাবৰ হৈছে, লাহেকৈ কাঠডাল খুলি দিয়ে, ধাচকৈ পৰিলে দুখ নাপায়, মানে মানুহজন ৰৈয়ে থাকে, ধৰে। আমাৰ ৰিহাৰ্চেল বৰ ধুনীয়াকৈ হ'ল, কিন্তু যিদিনাখন নাটকখন অভিনীত হ'ল, সীতা কান্দি কান্দি ইমান আৱেগিক হৈ গ'ল যে ক'ত ফুটাটো আছিল পাহৰি গ'ল। পাহৰি পেলাই তেওঁ মানে য'তে ত'তে এনেকৈ মাৰি আছে, আৰু মানে এনেকৈ 3বাৰ ক'ব লাগে, ফাট দিয়া বসুমতী পাতালে লুকাওঁ, এনেকৈ 3বাৰ কৈ সেই ফুটাটোৰ ওপৰত গৈ থিয় হৈ এনেকৈ মাৰি দিয়ে।
কিন্তু তেওঁ 3বাৰৰ ঠাইত 9বাৰমান কৈ চাৰিওপিনে ঘূৰি আছে, ফুটাটো বিচাৰি পোৱা নাই। মই ৰাম হৈ দূৰৰ পৰাটো দেখা পাই আছোঁ ফুটাটো। মই এটা বুদ্ধি কৰিলোঁ, লাহেকৈ আগুৱাই গৈ ফুটাটোৰ ওপৰত এনেকৈ থিয় হৈ ল'লোঁ। লৈ পেলাই সীতাৰ ফালে চকুটি মাৰি দেখুৱালোঁ এই টুকুৰাহে আচল ঠাই। এই বুলি কোৱাৰ লগে লগে মানুহজনে গম নাপালে, সীতাই মাৰে বুলি খুলি দিলে। মই ৰাম গৈ পাতাল পালোগৈ। নাটকখনৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা। মই ৰাম পৰিলোগৈ তলত। পৰি কেনেকুৱা খং উঠিব, মই তেতিয়া ক্লাছ 6ত পঢ়োঁ। ভগৱানক গৈ তলত কৈছোঁ, এই ভগৱান ঘৰৰ পৰা ওলাওঁতে দেখোন সেৱা চেৱা কৰিয়ে ওলাইছিলোঁ, কি কৰিলা এইবিলাক। ভগৱানে এটা বুদ্ধি দিলে নেকি, মই মানে সেইখিনি সময়ত বুদ্ধি এটা আহি গ'ল। মই আকৌ এই ফুটাটোত ধৰি মেলি ওপৰলৈ উঠি আহিলোঁ মঞ্চৰ। আহি পেলাই সীতাৰ ফালে চাই, সেইবিলাক কোনো ডাইলগ নাছিল, সীতাক চাই ক'লোঁ, সীতা ভয় নাখাবা সীতা, পাতালখন একো বেয়া জেগা নহয়। তুমি কান্দি থকা দেখি মই তোমাতকৈ আগেই চাই আহিলোঁ সীতা। তাত গৰম লোহা নলগাই, গৰম তেলত নাভাজে, এইবিলাক এনেই কৈ থাকে, যোৱা যোৱা। সীতা বেচেৰি সৰু ছোৱালী মানে নমিতা ভট্ট কপি আছে এনেকৈ। উপায় নাপায় মই এনেকৈ হাতত ধৰি তলত পেলাই দিছোঁ, তেতিয়া সীতাৰ পাতাল যাত্ৰা। গতিকে মানুহে খুব মানে আনন্দ পালে মোৰ কথাখিনিত, গাই পেলাই আশীৰ্বাদ দিছিল খুব। আৰু আগৰ দিনৰ মানুহে ধুতি পাঞ্জাবী পিন্ধি থাকে, 4 অনা 8 অনা লৈ থাকে, গতিকে আহি পেলাই চবেই আশীৰ্বাদ দি কোনোবাই 4 অনা কোনোবাই 8 অনা এইবিলাক দিওঁতে 140 টকামান গোট খাইছিল। সেইটো মই এতিয়াও থৈ দিছোঁ। খুব ভাল লাগি আছে ৰাতি বোলে মানুহে ইমান মৰম কৰিলে। কিন্তু কি হ'ব, পিছদিনা যেতিয়া স্কুলত যাওঁ বাটৰ মানুহে ঐ এইটো পাতাল যোৱা ৰাম চা এনেকৈ জোকাই থাকে। সেইকাৰণে কোনে ইমান জোকাই খাই থাকে আৰু, গতিকে নাটক বাদ দি দিলোঁ। এতিয়া মই সেইকাৰণে মানে খুব ল'ৰা ছোৱালী পালে কওঁ বোলে কেতিয়াও খং নামে চণ্ডাল, খং কৰি যদি মই নাটক কৰা বাদ দিলোঁ, আপুনি চাগে আপোনাৰ নাটকত মোক ল'লে হয় আজি। সেইকাৰণে এইটো এটা আফচোচ থাকি গ'ল আৰু। বঢ়িয়া, সুন্দৰ। এনেকুৱা কথাবোৰেই আমাক আনন্দ দিয়ে। আমি খুব ভাল লাগে আপোনাৰ কথা শুনিলে আমি শুনি থাকিব পাৰোঁ। আপুনি কথাৰ ৰস বোৱাই দিয়ে। যা হওক, গানলৈ কেনেকৈ আহিল? গানৰটো মানে মোৰ চবতকৈ বেছি আছিল গানৰ। পঢ়া শুনাত মোৰ একদম বেয়া আছিলোঁ। বেয়া মানে নপঢ়োঁ কাৰণে বেয়া, নপঢ়োঁ। তাৰমানে মোৰ দাদা বুজিছে নে, মেট্ৰিকত প্ৰথম হৈ গ'ল অসমৰ ভিতৰত, ফাৰ্ষ্ট হ'ল অসমৰ ভিতৰত। তেতিয়া মানে চবেই আশা কৰে ময়ো মানে কিবা মেট্ৰিকত ভাল ৰিজাল্ট কৰিম, কিন্তু মই নপঢ়োঁ, বেছিভাগ হাৰমনিয়াম বজাই থাকোঁ, এনেকুৱা ক্ৰিকেট খেল। মানে দেউতাৰ এটাই কথা আছিল যে এনেই ঘৰত নাথাকিবি, নপঢ় যদি তই কিবা কবিতা লিখ, গল্প লিখ, ক্ৰিকেট খেল, হাৰমনিয়াম বজা, গীটাৰ বজা, এনেই বহি থাকিব নিদিয়ে তেতিয়া। সেইকাৰণে মই সেই সুবিধাটো লৈছিলোঁ, হাৰমনিয়াম বজাই থাকি আৰু ক্ৰিকেট খেলি থাকিছিলোঁ খুব। তাৰপিছত এই মা শিক্ষয়িত্ৰী আছিল, উষা চৌধুৰী, পাণবজাৰ স্কুলৰ মানে এই শিক্ষয়িত্ৰী। মাহঁতৰ লগৰবিলাকে এদিন মাক ভয় খুৱালে আৰু বোলে ই ভাগিকেইটাইতো কিবা কৰি খাব পাৰিব, চব চোকা টোকা আছে, গতিকে ই কি কৰি খাব ডাঙৰ হ'লে, ই পঢ়া শুনাটো মন নাই, গানতোতো এনেই হাৰমনিয়ামে বজাই থাকোঁ, গান চান নাগাওঁ। গতিকে কয় বোলে এজন জ্যোতিষী আহিছিল তেতিয়া গুৱাহাটীত, তেওঁৰ 95 বছৰ, তেওঁ মানে আজি মৰোঁ কালি মৰোঁ এনেকুৱা অৱস্থা। কিন্তু মৃত্যুৰ আগতে তেওঁ যি কৈ যায় সেইটো বোলে মিলি যায়। সেইকাৰণে বহুত মানুহ গৈছে গুৱাহাটীৰ উলুবাৰী এটা ঘৰত। আমাৰ মায়ে বাকী শিক্ষয়িত্ৰীসকলৰ পৰামৰ্শ মতে মোক লৈ গ'ল তেওঁৰ ওচৰত। তেওঁ মানে এনেকৈ শুই বিচনাত মানে হাতখন চাই কৈ দিয়ে আৰু এওঁ ডাঙৰ হ'লে কি হ'ব এনেকুৱা। এটা সময়ত আমাৰ পাল পৰিল, গ'লোঁ, গৈ পেলাই মই বহিলোঁ বিচনাত, তেওঁ এনেকৈ হাতখন চাই ই ডাঙৰ হ'লে ভাল এনেকৈ গৈ পেলাই ফিট হৈ গ'ল মানুহজন। লগে লগে তেওঁক হস্পিটেলত লৈ গ'ল আৰু আমি আমন জীৱনকৈ ঘৰলৈ গুচি আহিলোঁ। আহি পেলাই আমাৰ ঘৰত আলোচনা হ'ল, ভাল শব্দটো কৈছে, ই ভাল মানে কি বুজাব খুজিছিল বা, সেই লৈ আলোচনা হ'ল। মাকবিলাকে সাধাৰণতে ল'ৰা ছোৱালীৰ ভাল বিচাৰে। মায়ে ক'লে ভাল মানে ই হাৰমনিয়াম বজাই থাকে, ভাল গায়ক হ'ব বুলি বা ভাল গান গাব এনেকুৱা ক'ব খুজিছিল নেকি। দেউতা ভিতৰৰ পৰা ওলাই ক'লে ই একদম পঢ়া শুনা নকৰে, ই চাগে ভাল গাধা হ'ব বুলি ক'ব খুজিছিল নেকি মানে। তাৰপিছতে বাইদেৱে ক'লে বোলে ই ইমান ফাঁকি কথা কৈ থাকে, ই ভাল গাজা দি ফুৰিব নেকি, ইমান গাজাটো মই নিদিওঁ, বা গাধা হ'লে চাগে মেডিকেলো পাছ কৰিব নোৱাৰিলোঁ হয়। সেইকাৰণে এতিয়াও আশা কৰি থাকোঁ কিজানি আজিৰ পৰাই মানে আজি আপোনাৰ আগত যদি গান এটা গাই দিওঁ, কিজানি আপুনি মোক স্বীকৃতি দিয়ে যে ই ভাল গায়ক, সেই আশা লৈ মানে গান গাব কোনোবাই দিলে কিন্তু মই গাই দিওঁ লগে লগে।